হেল্ল' এভৰিৱান, বহুত দিনৰ পিছত আজি মই এটা ভিডিঅ' লৈ আহিছোঁ, বাৰ্থডে ভিডিঅ'। বহুত দিন যিহেতু মই ভিডিঅ' দিয়া হোৱা নাই, ৰেকৰ্ড কৰি থৈ দিছিলোঁ। সিয়াৰ বাৰ্থডে গৈছিলে কেইদিনমান হ'ল, আৰু এয়া দেখিছে নহয়, কেক লৈ আহিলোঁ, মিনি এটা কেক আৰু বেণ্ট কেক লৈ আহিলোঁ। তাৰপিছত আমি গৈ আছোঁ ছাৰপ্ৰাইজ দিবৰ কাৰণে। এইটো ছাৰপ্ৰাইজ বাৰ্থডে হয় দেই, কিন্তু মানে আমি ইয়াতে এনেকুৱা ডাঙৰ হৈছে যিহেতু বাৰ্থডে এতিয়া নাপাতে, আৰু আমি লগৰ কেইজনী মিলি, লগৰ আৰু ভণ্টি কেইজনী মিলি আমি আহিলোঁ ছাৰপ্ৰাইজ দিব। আৰু দেখিছে নহয় বাৰ্থডে বয় কেনেকুৱা কি পিন্ধি আছে, মানে সেয়া টিকলুজন হ'ল তেওঁৰ ভাতিজা, মানে সিয়াৰ ভাতিজা, আৰু কেকটো খাওঁ খাওঁ কৰি আছে যিহেতু এতিয়া মানে সৰু হৈ আছে। আৰু কেক কটাৰ পিছতে খাই ল'লে, দেখিছে নহয় কেনেকৈ কৃষ্ণ নিচিনা হৈ আছে। আৰু বাৰ্থডেৰ স্পেচিয়েল মমেণ্টটো হ'ল এইখিনিয়ে দেই, মানে মূৰত কণী ভাঙি দোৱা আৰু আটা দিয়া। যিহেতু আমি এতিয়া ডাঙৰ হৈছোঁ, ঘৰতো বাৰ্থডে নকৰোঁ সেনেকৈ, আৰু ভাবোঁ যে লগৰ কেইজন লগ হৈ যদি আমি এটা কিবা স্পেচিয়েলি কিবা দিনটোত কাৰণে কিবা ছাৰপ্ৰাইজ কৰোঁ, ভাল লাগে। আৰু আমি মস্তি মজাক কৰি কিনে হৈ গ'ল। তাৰপিছতে আহি গ'লে পাৰ্টি দিবৰ কাৰণে বাৰ্থডে বয় আমাক লৈ আহিলে ম'মৰ পাৰ্টি দিবলৈ। আৰু আমি যিহেতু ম'ম' লাভাৰ হয়, বাৰ্থডে বয় কাম কৰি আছে। আৰু এয়া ম'ম' আহি পালে, আৰু ম'ম' ইয়াতে ইমান টেষ্টি বনাই, খালে খাই থাকিবই মন যায়। তাৰপিছত ম'ম' যিহেতু শেষ হ'ল, আৰু আমি এয়া চিকেন পকৰাও খালোঁ। তাৰপিছত যিহেতু ৰাতি হ'ল, ঘৰমুৱা হ'লোঁ, আৰু আজিলৈ আহিছোঁ বাই। নেক্সট ভিডিঅ' আকৌ লগ পাম। ৰেগুলাৰ ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব দেই। এতিয়ালৈ আহিছোঁ, বাই।